Hi everyone, welcome to the wonderful YouTube channel. আজি দেখাব লৈছো নুনি হালত বোৱা কেইটামান জোৰা নুনি আৰু টছৰ জোৰা এনেকা ধৰণৰ ডাই টছৰ এইখন হৈ গল নুনি চাদৰ পিওৰ নুনি হয় এটো পিওর নুনি আৰু আমাৰ একেবাৰে হালত বোৱা হয় এইবিলাক ধুনিয়াকৈ আমাৰ লোকেল হালত বোৱা হয় আৰু এখন চাদৰ হয় চাদৰখন এনেকৈ আচলত হেভিকৈ কাম কৰা আছে মাজে মাজে ডাঙৰ ৰঙা ৰঙা বুটা কৰা আছে গুটেইখনতে অকল ৰেড কালাৰ আছে আৰু এখন মেখেলা আছে টছৰ মেখেলা হয় টছৰ মেখেলা টছৰ ব্লাউজ হ'ব ডিজাইন সেম হ'ব নুনি চাদৰ হ'ব টছৰ মেখেলা টছৰ ব্লাউজ হ'ব খুব ধুনিয়া লাগিব যিকোনো এইজৰ মানুহে পিন্ধিলে ধুনিয়া লাগিব এখন চাওক মেখেলাখন একে ওপৰলৈকে ফুল হ'ব আৰু ব্লাউজ পিসটো হ'ব এইজৰ প্ৰাইস হ'ব 6500 ত লব পাৰিব আৰু যি সকলে লব বিচাৰে স্ক্ৰিনত যেটো নাম্বাৰ দিয়া আছে সেই নাম্বাৰটোত আপোনালোকে স্ক্ৰিনশ্বট পঠাই ধুনিয়াকৈ লব পাৰিব অনলাইন পে কৰিব লাগিব সিওডি নহব অনলাইন পে কৰি আপোনালোকে অসমৰ যিকোনো ঠাইত বা বাহিৰতো লব পাৰিব আৰু এখন ধুনিয়াকৈ মেখেলা আছে আহল বহল হ'ব হকত মানুহৰ কাৰণে ধুনিয়াকৈ হ'ব এইটো এটা ডাইটছৰ জোৰা হয় পিষ্টেল পিংক কালাৰত আছে আৰু কপাৰ গুণাৰে ওয়াৰ্ক কৰোৱা আছে কপাৰ গুণা আৰু হোৱাইট সূতা আৰু ইয়েলো সূতা কৰা আছে এইবিলাক খুব ধুনিয়া ভাল কোৱালিটিৰ সূতা আৰু গুণাৰে কাম কৰা আছে কপাৰ গুণা খুব ভাল হয় এইবিলাক একদম কোচ খাই না যায় কালাৰো না যায় এনেকুৱা সূতা বিলাকত ইমান ভাল সূতা দিয়া আছে আৰু আসলটো হেভি কৈ আছে মাজৰখনত ধুনিয়াকৈ বুটা বুটা কৰা আছে কালাৰটো খুব ধুনিয়া লাগিছে খুব মৰম লাগিছে আৰু এতিয়া যেহেতু মেচিনৰ কাপোৰবিলাক বন্ধ কৰিছে তো হালৰ কাপোৰবিলাকৰ অলপ দাম বঢ়াই দিছে হেণ্ডলুমৰ মানুহখিনিয়ে তো সেইকাৰণে আমি অকমান বেছি দামত পাৰচেজ কৰিবলগীয়া হৈছে তো সেইকাৰণে দামটো সকলোতে অলপ অলপ কৈ বাঢ়িব বহুত বেছি নহলেও এখন মেখেলা হয় আহল বহল কৈ আছে সেইখন ব্লাউজ চাদৰ হয় আৰু এইগিটা সাইড পাৰি হয় সাইড পাৰি গিটা এনেকৈ কৰোৱা আছে খুব ধুনিয়া লাগিছে আৰু ব্লাউজ পিসটো তিনিটা লাইন ওয়াৰ্ক কৰোৱা আছে স্লিপছত এইগিটা সাইড পাৰি ছটা সাইড পাৰি দিয়া আছে আৰু তিনিটা লাইনটো ব্লাউজ পিসৰ স্লিপছৰ কাৰণে দিয়া আছে এটো ব্লাউজ পিসৰ স্লিপছৰ কাৰণে আৰু এইজোৰ প্ৰাইস হ'ব 6500 ত এইজোৰ আপোনালোকে লৈ পেলাই পিন্ধিব পাৰিব আৰু যদি পছন্দ হয় স্ক্ৰিনত যেটো নাম্বাৰ দিয়া আছে হেতু নাম্বাৰত আপোনালোকে স্ক্ৰিনশ্বট পঠাব স্ক্ৰিনশ্বট পঠাই অনলাইন পে কৰি লব লাগিব সিওডি কটোই নহব অনলাইন আৰু অসমত হলে শিপিং চাৰ্জটো ফ্ৰী হ'ব 6500 ত এইজোৰ কাপোৰ লব পাৰিব আপোনালোকে আৰু টছৰ জোৰা দেখাব লৈছো আৰু যি সকলে চাই ভাল পায় তেওঁলোকে প্লিজ ভিডিও চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক কৰিব কমেন্ট কৰিবলৈ একেবাৰে নাপাহৰিব আৰু আপোনালোকৰ যি সকলক শেয়াৰ কৰিব পাৰে নিজৰ হয় তেওঁলোকক শেয়াৰ কৰি দিব চাব পাৰিব তেওঁলোকেও তো প্লিজ শেয়াৰ এটা কৰি দিব বিহু বুলি আৰু বেলেগ এজোৰ কাপোৰ দেখাব লৈছো এটো চাওক এটো কালাৰ হয় কালাৰটো খুব ধুনিয়া হয় এটো ধুনিয়াকৈ লব পাৰে এটো আৰু এটো এজোৰ আছে এইজোৰ কপাৰ গুণা আৰু হোৱাইট সূতাৰে কাম কৰা আছে এইবিলাক সূতা ধুনিয়া সূতা হয় আহল বহল ষ্টেণ্ডাৰ্ড সাইজত বোৱা আছে হকত মানুহে কোনো চিন্তা নকৰাকে আপোনালোকে লব পাৰিব আৰু কালাৰটো চাওক এটো কালাৰো খুব ধুনিয়া এটা কালাৰ হয় কমন কালাৰ নহয় এটো এটা অকমান আনকমন কালাৰত আছে এটো চাওক আসলত ডাঠকৈ ফুল আছে আৰু মাজত এনেকৈ কৰা আছে হোৱাইট সূতা আৰু গুণা সূতাৰে কাম কৰা আছে কপাৰ গুণাৰে কাম কৰা আছে মানে আৰু এখন মেখেলা হয় মেখেলাখনো এনেকৈ তলত চাদৰ আসলত যেটো ওয়াৰ্ক আছে তেনেকৈ ডাঠকৈ কৰি দিয়া আছে আৰু ধুনিয়াকৈ কৰা আছে আৰু ব্লাউজ পিসও হ'ব ব্লাউজ পিসও আহল বহল হ'ব আৰু হকত মানুহ বিলাকে হুদি থাকে ব্লাউজ পিসটো হ'ব নাই হকত মানুহে হুদিব নালাগে আপোনালোকে লব পাৰিব নিশ্চিন্ত মানে এটো ছটা সাতটা সাইড পাৰি আছে ব্লাউজ পিসটোত এটা আৰু ছটা চাদৰৰ কাৰণে দিয়া হৈছে আৰু এইজোৰো আপোনালোকে 6500 ত লব পাৰিব আৰু এইজোৰ বহুত বেছি ধুনিয়া কাপোৰ হয় আৰু এটো ফুল বহুত ধুনিয়া লাগিছে আৰু এটো চকলেট আৰু গোল্ডেন গুণা আছে চাওক গোল্ডেন গুণা ওয়াৰ্ক হয় এটো গুণাবিলাক খুব ভাল গুণা দিয়া হৈছে দেখিয়ে গম পাইছে সাগে খুব ভাল গুণা দিয়া হৈছে আৰু এটো ফুল কেতিয়াও এইবিলাক ফুলৰ ডিজাইন মৰি না যায় এবোৰ থাকে আৰু ডাঙৰ ডাঙৰ কৈ দিয়া হৈছে চাওক চাদৰখন খুব ধুনিয়া লাগিছে তিনিটা লাইন দিয়া আছে চাদৰখনত আৰু বকেট ডিজাইন হ'ব মাজৰখনৰ সাইডটো এনেকে বুটা বুটা বাছি দিয়া হৈছে পাৰি নহয় বুটাটো ডাইৰেক্ট ফিক্স কৰি বাছি দিয়া হৈছে আৰু এটো চাওক মেখেলাখন চাওক এনেকৈ আচল তলৰটো কৰা আছে আৰু তিনটা লাইন চাদৰৰ আচলৰ গতি তিনিটা লাইন কৰা আছে আৰু চাদৰখনৰ সাইডত ধুনিয়াকৈ বুটা বসা আছে
ধুনীয়া লাগিছে এইযোৰ খুব হেভি কাপোৰ হয় আৰু এইটো চাওক ব্লাউজ পিচটো চাওক এইটো চকলেট কালাৰ হয় ব্লেক কালাৰ নহয় কিন্তু ব্লেক চকলেট যিটো হয় সেইটো ব্লেক চকলেট কালাৰ হয় আৰু গুণাৰে এনেকৈ মিনা কৰি দিছে এইযোৰ খুব বেছি ধুনীয়া হয় গুণাখিনি চাওক কেনেকুৱা ধুনীয়া ভাল কোৱালিটিৰ গুণা দিয়া হৈছে আৰু এইযোৰ কাপোৰৰ যিটো টছৰ কোৱালিটি সেইটো বহুত বেছি ভাল কোৱালিটিৰ হ'ব আৰু এইযোৰ ল'ব পাৰিব 7800ত আৰু এইটো এটা মিক্স টছৰ জোৰা দেখাই দিছো অকমানকে এইযোৰ কপাৰ গুণা আৰু ৰেড সূতাৰে কাম কৰা আছে আৰু এইযোৰ ল'ব পাৰিব এতিয়া আগতে মই 3000ত সেল কৰিছিলো কিন্তু এতিয়া আপোনালোকে 3700 আপোনালোকে পে কৰি এইযোৰ ল'ব লাগিব এইযোৰ দাম বাঢ়ি গ'ল 3700ত ল'ব পাৰিব কপাৰ গুণা আৰু ৰেড কালাৰৰ সূতাৰে কাম কৰা আছে আৰু